মুছলমান সমাজে বিপদ চাই কেতিয়াও ঘৰত বহি নাথাকে, যিকোনো পদক্ষেপ এটা হাতত লয়। এয়া চাওক, মুছলমান মাদ্ৰাছাৰ ছাত্ৰসকল, শিক্ষকসকলে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। চাওক, বানপীড়িত ৰাইজৰ কাৰণে তেখেতে এটা যি সাহায্য তেখেতে উঠাই আছে। চাওক, কিমান ধুনীয়া পৰিৱেশ। এই পৰিৱেশ সৃষ্টি হৈছে অসমত। আপোনালোকে চাওক যে এই মছজিদ মাদ্ৰাছাৰ যিসকল ছাত্ৰসকল আছে, শিক্ষকসকল আছে, সকলোৱেই কিন্তু এই এটা দান বাকচ তেখেতক বনাই তাত সাহায্য প্ৰদান কৰি আছে। কাৰণ উজনি অসমত যি বান পৰিস্থিতি, যি ভয়াৱহ ৰূপ দেখাই গৈছে, মানুহক যি বিপদগ্ৰস্তত পেলাই থৈ গৈছে, তাৰ বাবে বহুতেই কিন্তু এই সহায়খিনি দিবলৈ তেখেতে এই পদক্ষেপ লৈছে। মুছলমান সমাজে কেতিয়াও জাতি, ধৰ্ম, বৰ্ণ এইবিলাক চাই তেখেতক সহায় নকৰে। এই মুছলমান সমাজে সদায় কেৱল দুখীয়া মানুহ, বিপদ যিমান পৰিস্থিতি বেয়া থাকে তেখেতৰ কাষত সদায় থাকিবলৈ চেষ্টা কৰে। তো মুছলমান সমাজে বা ছাত্ৰসকলে বা শিক্ষকসকলে যি পদক্ষেপ লৈছে, ধন্যবাদ জনাইছোঁ। কাৰণ তেনেকুৱা পদক্ষেপ হয়তো অসমত বহুতেই আছে, আৰু এইসমূহ পদক্ষেপ কেতিয়াও কিন্তু সামাজিক ক্ষেত্ৰত নিউজ চেনেলত কেতিয়াও বাজি নুঠে। কাৰণ মুছলমানে যি পদক্ষেপ লয় সেইটো কিন্তু হাইড হৈ থাকে, ইয়াক লৈ কোনো কেয়াৰ নকৰে। যিয়েই নহওক, এই পৰিৱেশটো চাই বহুতেই ভাল লাগিছে। আৰু আপোনালোকে যিমান পাৰে সকলোৱেই এই বানপীড়িতসকলক যিমান পাৰে সহায় কৰক। অলপ হ'লেও তেখেতক অলপ হ'লেও সহায় পাব। তো সেইখিনি সহায়েই হ'ব আপোনাৰ আশীৰ্বাদ। অখিল গগৈ ডাঙৰীয়াই যি কৰি আছে ভাল নে বেয়া, বহুতেই সমালোচনা কৰিছে, বহুতেই আকৌ সমৰ্থন কৰি আছে। অখিল গগৈ এজন বিধায়ক হিচাপে যিখিনি কাম কৰি আছে, অন্য বিধায়কৰ লগত আপোনালোকে তুলনা কৰি চাওক যে বিধায়ক ডাঙৰীয়াই, অখিল গগৈয়ে কিমান ভাল কাম কৰিছে নে বেয়া কাম কৰিছে। এই যে বানপীড়িত মানুহৰ কাষত ৰাতি দিনে কষ্ট কৰি আছে। আজি চাওক, এই বানপীড়িত মানুহৰ বাবে তেখেতে সদনৰ ভিতৰত তেখেতে যি প্ৰশ্নবোৰ উত্থাপন কৰিছে, তেখেতক ক'বলৈ দিয়া নাছিল, বাহিৰ কৰি দিছিল। তো যিয়েই নহওক, যে অখিল গগৈ ডাঙৰীয়া ৰাইজৰ কাৰণে কিমান ভাল কাম কৰিছে, কিমান বেয়া কাম কৰিছে, সেইসকল কিন্তু ৰাইজেই উপলব্ধি কৰি আছে। ৰাইজৰ লগত সদায় আছে, কিমান কষ্টৰে কৰি আছে। তো যিখিনি পাৰিছে সেইখিনি কৰিছে। অন্য বিধায়কৰ তুলনাত অখিল গগৈ ডাঙৰীয়া বহু বেছি কষ্ট কৰিছে, সেইখিনি সকলোৱে স্বীকাৰ কৰিব। কিন্তু কিছুমান অন্ধভক্তই অখিল গগৈ ডাঙৰীয়াক লৈ বহুতেই কিন্তু এই বান পৰিস্থিতিৰ সন্দৰ্ভত যিখিনি কাম কৰি আছে, এই যে বানপানী অহাৰ পিছৰ পৰা আজিলৈকে যিখিনি কাম কৰি আছে, বহুতেই কিন্তু সন্তুষ্ট নহয়। কাৰণ কি, এইজন বোলে কেৱল মাত্ৰ নাটকহে কৰি আছে। আচলতে আপোনালোকে চাওক, এই বানপীড়িত ৰাইজৰ কাৰণে যদি কিবা মাত মাতিছে, কিবা সহায় কৰিছে বা কিবা অংগী কৰিছে, ৰাইজৰ কাৰণেহে কৰিছে। সেইটোক লৈ বহুতেই কিন্তু তেখেতে, কিছুমান অন্ধভক্তই এই অখিল গগৈক লৈ বহুত সমালোচনা কৰিছে, বেয়াকৈ কৈ আছে। এইজন বোলে পাগল। তো পাগল আছে কি আছে, অখিল গগৈ ডাঙৰীয়াই কিন্তু ৰাইজৰ বাবেহে কাম কৰিছে, নহ'লে ইমান কষ্ট কৰাৰ কোনো প্ৰয়োজনেই নাছিল। অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰক বিভিন্ন কথা বতৰাৰে, বিভিন্ন ইছ্যুক লৈ, কিন্তু বৰ্তমান বানপীড়িত ৰাইজক লৈ আপোনালোক সমালোচনা কৰা লৈ মই ধিক্কাৰ জনাইছোঁ। অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰবাসী ৰাইজৰ বাবে বহুত কষ্ট কৰিছে, বহুত সহায়ৰ হাত আগবঢ়াইছে। ৰাতি দিনে যি কাম কৰিছে, বহুত চিন্তনীয় বিষয়। খোৱা বোৱা, শৰীৰ অসুস্থ, কিন্তু তথাপিও তেখেতে কাম কৰি গৈছে। কাৰ বাবে কৰিছে? ৰাইজৰ বাবে কৰিছে। কাৰণ নিজৰ সমষ্টি, নিজৰ জিলা, নিজৰ স্থানীয় জেগাত যদি এনেকুৱা পৰিস্থিতি হয়, এজন নেতাই কেতিয়াও বহি থাকিব নোৱাৰে। কিন্তু বহু নেতা আছে, ভৰিৰ পৰা জোতা চেণ্ডেল খুলিবলৈ তেখেতে টান পায়। তো অসমত বহুত নেতা আছে, উজনি অসমত গৈয়ে পোৱা নাই। তো সেইসকল নেতা আপোনালোকেও অলপ এই বানপীড়িত ৰাইজক কেনেদৰে সহায় কৰিব লাগে, কেনেদৰে ব্যৱহাৰ কৰিব লাগে, কেনেধৰণে তেখেতৰ লগত গৈ মত বিনিময় কৰিব লাগে, অখিল গগৈ ডাঙৰীয়াৰ পৰা আপোনালোকে শিকিব লাগে। কাৰণ অখিল গগৈ ডাঙৰীয়াই যি কৰিছে সেইটো একেবাৰে বেয়া নহয়, ভাল কাম কৰিছে। তো তেনেকুৱা বিধায়ক পোৱাটো বহুতেই কিন্তু ইমান সহজ নহয়। তো যিয়েই নহওক, ৰাইজ আপোনালোকে
এই যে অখিল গগৈ ডাঙৰীয়া বান পৰিস্থিতিত বা বান পানী অহাৰ পিছৰ পৰা বৰ্তমানলৈকে তেখেতে যিখিনি কাম হাতত লৈছে বা যিখিনি সহায় কৰিছে, যিখিনি কাম কৰিছে, সেইটো কাম লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট আপুনি কমেণ্টত জনাওক।